বিধানসভা নিৰ্বাচন শেষ হোৱাৰ পিছত এইখন ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ BTC পৰিষদীয় বিশেষকৈ ননেশ্বৰ সমষ্টি ইয়াত আমি প্ৰত্যেকটা বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ পৰিষদীয় সমষ্টিত আমি বিজয় উৎসৱ পালন কৰিছিলোঁ আৰু কিছু আমি প্ৰীতি ভোজৰো আয়োজন কৰি পেলাই যিসকল আমাৰ বহুজন আমাৰ বিষয়ববীয়া দলৰ সদস্যসকলে কষ্ট কৰিছিল গতিকে আমি কিছু বিজয় উৎসৱ পালন কৰাৰ লগতে আমি প্ৰীতি ভোজৰো আয়োজন কৰিছিল গতিকে ৰাইজে অংশগ্ৰহণ কৰিছে আমাৰ দলৰ কৰ্মকৰ্তাসকলে অংশ কৰিছে আমি বিশেষকৈ দল বুলিলে এতিয়া দুয়োটা দলৰ বিষয়ববীয়া আৰু সদস্যসকলেই আছে ভাৰতীয় জনতা পাৰ্টি আৰু BPF দলৰ গতিকে আজি ভাল লাগিল এটা যিসকলে খুব মানে কষ্ট কৰিছিল তেখেতসকলক এসাঁজ ভাত খুৱাব পাই মই নিজে আনন্দ পাইছোঁ আৰু আমি গোটেইখিনি লগ লাগি দলৰ বিষয়ববীয়া আৰু মই নিজেও লগ লাগি পেলাই আমি এই আয়োজনটো কৰিছোঁ আৰু এটা আহি থকা দিনত আমি আজিৰ দিনটোতে এটা সকলোৱে আমি সংকল্প লৈছোঁ ৰাইজে যিহেতু আমাৰ প্ৰতি আস্থা প্ৰকাশ কৰি পেলাই ৰাইজৰ বহুত আশা আকাংক্ষা আগত ৰাখি পেলাই আমাক ৰাইজৰ বহুমূলীয়া ভোটাধিকাৰ সাব্যস্ত কৰি জিকাই পঠাইছে গতিকে আমি যথেষ্ট দায়িত্ব পাৰিছে মই এতিয়া বিধায়ক হোৱাৰ পিছত মোৰ দায়িত্বটোতো আছেই আমাৰ দলৰ বিষয়ববীয়া সদস্যসকলৰো বহুত দায়িত্ব গতিকে সেইখিনি দায়িত্ব আমি লৈ পেলাই ভৱিষ্যত দিনবিলাকত এই অঞ্চলৰ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে আমি আজি সংকল্প লৈছোঁ আৰু নিশ্চিতভাৱে আশা কৰিব পাৰে আহি থকা দিনটো আমাৰ কাৰণে ভাল হ'ব কাৰণটো হ'ল আমি দুয়োটা চৰকাৰৰ অংশীদাৰ হ'ল অসম চৰকাৰতো আমি আছোঁ আৰু তাৰ বাহিৰে BTC চৰকাৰ আমাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত চলি আছে গতিকে আমি দুয়োটা চৰকাৰৰ পৰা বিভিন্ন আঁচনিবিলাক আনিবৰ কাৰণে সক্ষম হ'ব আৰু আমাৰ এই অঞ্চলবাসী ৰাইজে চৰকাৰী আঁচনিবিলাক গ্ৰহণ কৰিবৰ কাৰণে বা সুযোগ পাবৰ কাৰণে সুবিধা পাব গতিকে ইয়াত কোনো সন্দেহ নাই গতিকে সেইখিনিকে আমি যাতে সুচাৰুৰূপে সকলোখিনি কৰিব পাৰে বা যিসকলক অৰ্থনৈতিকভাৱে সহায় কৰাৰ ব্যৱস্থা আছে চৰকাৰে সেইখিনিয়ে যাতে আমি জেনুইন হিতাধিকাৰীসকলক বিতৰণ কৰিব পাৰে সেইখিনি লক্ষ্য ৰাখিবৰ কাৰণে দলৰ সকলো পৰ্যায়ৰ বিষয়ববীয়া মই নিজেও জনপ্ৰতিনিধি হিচাপে অনুৰোধ ৰাখিছোঁ আৰু আমি একেলগে মিলি জুলিয়ে তেনেকুৱা কামবিলাকক খুব সুন্দৰভাৱে কৰি যাবৰ কাৰণে আমি সকলোৱে একমত হৈছোঁ আৰু আহি থকা দিনটো আমাৰ কাৰণে ৰাইজৰ কাৰণেও ভাল হওক তাকে ওপৰৱালাও আমাক কৃপা কৰক আৰু সকলো প্ৰকাৰৰ মই এই অঞ্চলৰ যিসকল মুৰব্বী আছে সমাজকৰ্মী আছে তেখেতসকলৰ পৰাও মই পৰামৰ্শ বিচাৰিছোঁ যাতে আহি থকা দিনত ভালকৈ আমি কাম কৰিব পাৰে মুখ্যতঃ ইয়াত বিশেষভাৱে আমাৰ সমষ্টিবাসী ৰাইজে আমাৰ যিখিনি উন্নয়নৰ দিশ এইটোকে গুৰুত্ব সহকাৰে লৈ পেলাই আমাক ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু তাৰ বাহিৰেও আমাৰ বিশেষকৈ এই অঞ্চলত বহুতো শিক্ষিত যুৱক যুৱতী ওলাই আহিছে বেকাৰ সমস্যা বাঢ়িছে গতিকে বিশেষকৈ সংস্থাপনৰ ব্যৱস্থা আৰু চৰকাৰীভাৱে যিসকলৰ মানে মেৰিট আছে তেখেতসকলেতো চাকৰি বাকৰি পাবই চাকৰি বাকৰি যিহেতু 2 লাখ চাকৰি দিয়াৰ কথা কৈছে আনফিলিটি BTCটো যথেষ্টখিনি চাকৰি ওলাব এইবিলাকত মেৰিটসকলে পাব আৰু যিসকল নাপাব তেখেতসকলে কি কৰিব নিশ্চয় তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব আৰু চৰকাৰে পলিচি লৈছে এই পলিচিবিলাকত আমি সোমাই পৰি যাতে সকলোকে সংস্থাপন দিব পৰা ব্যৱস্থা কৰে সেইবিলাকে কাম হ'ব আমাৰ মুখ্যতঃ আৰু উন্নয়নমূলক কাম কাজ আমাৰ মুখ্য যাতায়াতী ব্যৱস্থা ইয়াত শিক্ষা অনুষ্ঠানবিলাকৰ খুব মানে অৱস্থা পটৌলকা ইয়াত মানে মেডিকেলৰ অৱস্থা ভাল নহয় ইয়াতে ডক্টৰ নাই নাৰ্ছ নাই তেনেকুৱা অৱস্থাত ইয়াৰ মানুহকেইটা বেমাৰ আজাৰ হ'লে খুব মানে যন্ত্ৰণা ভুগিবলগীয়া হৈছে আৰু মুখ্য নদীবিলাকে এইখন মোৰ সমষ্টিৰ মাজেদি বৈ গৈছে এই নদীবিলাকত দলং নাই বাৰিষা বতৰ আহি পাইছে গতিকে যোগাযোগৰ বিচ্ছিন্ন হ'ব সেইটো একেবাৰে কম্পালচৰি গতিকে সেই যোগাযোগ বিচ্ছিন্নবিলাকক কেনেকুৱা যোগাযোগক সচল কৰি দিব পাৰে এইবিলাক কামেই আমাৰ মুখ্য কাম হ'ব হয় তাৰে ব্যৱস্থা আছে আমাৰ বিভাগ আছে গৰাখহনীয়া প্ৰটেকশ্যনৰ কাৰণে মাটি খোৱাই নিয়াৰ প্ৰটেকশ্যনৰ কাৰণে
এটা ছইল কনজাৰ্ভেশ্যন আছে, ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্ট আছে, যোৱা দিনবিলাকৰ পৰা তেনেকুৱা কামবিলাকো 2-এটা কৰিছে আৰু আহি থকা দিনত তেনেকুৱা সুযোগ নিশ্চয় পাম আমি আৰু সেইখিনি চোৱা চিতা কৰাৰ কাৰণে ব্যৱস্থা ল'ম।